ৰাজনীতিৰ পৰা বিদায় আজমল বাহিনীৰ অসমৰ সংখ্যালঘু জনতাই এহেকা দিলে AIUDF ধুবুৰী লোকসভাৰ ৰাইজক বিক্ৰী কৰিছিলে বদৰুদ্দিন আজমল সাহাবে বিক্ৰী কৰিছিলে হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত গৈ বিক্ৰী কৰিছে নৰেন্দ্ৰ মোদীৰ ওচৰত গৈ বিক্ৰী কৰিছে আমাৰ ধুবুৰী লোকসভাৰ ৰাইজক 15টা বছৰত মুখ ঠেকেচা দিছে বদৰুদ্দিন আজমল সাহাবে প্ৰায় 8 লাখ ভোটৰ ব্যৱধান পৰাস্ত AIUDFৰ সুপ্ৰিম বদৰুদ্দিন আজমল আজমল পৰাস্ত হোৱাৰ আঁৰৰ কাহিনী কি IMDT আইন বাতিল হোৱাৰ পাছত সংখ্যালঘু জনতাৰ ত্ৰাণকৰ্তা হিচাপে জন্ম হৈছিল AIUDFৰ তাৰ পাছত 2006 চনত অসম বিধানসভা নিৰ্বাচনত AIUDFে প্ৰতিদ্বন্দ্বিতা কৰি 10খনকৈ আসন লাভ কৰি আলোড়ন সৃষ্টি কৰিছিল তাৰ পাছতে সংসদীয় ৰাজনীতিত প্ৰৱেশ কৰি 2009 চনত ধুবুৰীৰ পৰা সাংসদ হৈছিল বদৰুদ্দিন আজমল 2014-2019 ধুবুৰীৰ পৰা জয় হৈছিল আজমলে কিন্তু 2024ত স্তব্ধ হৈ পৰিল আজমলৰ দিল্লী যাত্ৰা কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ হাতত ৰেকৰ্ড সংখ্যক ভোটত পৰাস্ত 3বাৰৰ সাংসদ বদৰুদ্দিন আজমল অকল আজমলেই নহয় 2024ৰ লোকসভা নিৰ্বাচনত 3খন আসনত প্ৰতিদ্বন্দ্বিতা কৰি এখনো আসনত জয়লাভ নকৰিলে AIUDFে ধুবুৰী নগাঁও কৰিমগঞ্জত পৰাস্ত AIUDFৰ 3 প্ৰাৰ্থী সংখ্যালঘুৰ ত্ৰাণকৰ্তা হিচাপে পৰিচয় দিয়াৰ পাছত কিয় পৰাস্ত হ'ল আজমল দৰাচলতে পূৰ্বৰ একাধিক নিৰ্বাচনত কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰি নিৰ্বাচন খেলিছিল AIUDFে কিন্তু এইবাৰ কংগ্ৰেছ ৰাইজৰ দল আজাপকে আদি কৰি 15টা দলে একগোট হৈ গঠন কৰা বিৰোধী ঐক্য মঞ্চত স্থান নিদিলে AIUDFক আজমলৰ দুৰ্গত ৰকিবুলৰ হৈ অখিল গগৈয়ে প্ৰচাৰ চলাইছিল মাৰাথন আজমলক বিজেপিৰ এজেণ্ট আখ্যা দিছিল অখিল আজমলক ভোট নিদিবলৈ ধুবুৰীৰ জনতাক আল্লাহৰ শপত খুৱাইছিল অখিল গগৈয়ে অখিলৰ সভাত শিলদল ভাঙি ওলাই আহিছিল ধুবুৰীৰ লক্ষ লক্ষ জনতা বিজেপি AIUDF 2 সাম্প্ৰদায়িক দলক উচ্ছেদ কৰিবলৈ আহ্বান জনাইছিল অখিল গগৈ হয়তো অখিল গগৈ এই বাক্যবাদত পতিয়ন গৈছিল ধুবুৰীৰ লাখ লাখ ভোটাৰে পূৰ্বৰ বিজেপিৰ সভাত উপস্থিত থকা AIUDFৰ বিধায়কসকলৰ স্থিতিক লৈ উত্থাপন হৈছিল বহু প্ৰশ্ন সম্ভৱতঃ এইসমূহ কাৰণতে ধুবুৰী সমষ্টিবাসীয়ে বিশ্বাসত নল'লে বদৰুদ্দিন আজমলক আৰু সদ্য সমাপ্ত নিৰ্বাচনত ৰেকৰ্ড সংখ্যক ভোটত পৰাস্ত কৰি নিজকে সংখ্যালঘু ত্ৰাণকৰ্তা বুলি ভবা বদৰুদ্দিন আজমলক কংগ্ৰেছৰ ৰকিবুল হুছেইনে আজমল বাহিনীক বিদায় দিলে সংসদীয় ৰাজনীতিৰ পৰা ইয়াৰ লগে লগে অনাগত 2026ৰ বিধানসভা নিৰ্বাচনৰ বাবে সংশয় নামি আহিছে AIUDFৰ বাবে ৰাজনৈতিক ভৱিষ্যত যোনটো আছে AIUDF দলটো সেইটো আপোনালোকে এবাৰ শুনিছে চাগে UMF দল আছিলে সেইটো আজিৰ ডেটত নাইকিয়া হৈ গৈছে অনাগত দিনত মই আপোনালোকক কৈছো উইদিন 1 ইয়াৰ AIUDF দলটো ধ্বংস হ'ব আৰু 2026 চনত এই ধুবুৰীৰ পৰা ষ্টাৰ্ট হ'ল গোটেই অসমত কংগ্ৰেছৰ চৰকাৰ হ'ব মূল কাৰণটো চাওক যোনটো আমাৰ ধুবুৰী লোকসভাৰ ৰাইজে ধৰ্মীয় ৰাজনীতি নচ্ছাত কৰিছে ধুবুৰী লোকসভাৰ ৰাইজে বদৰুদ্দিন আজমলক ধৰ্মীয় ৰাজনীতি কৰিবলৈ ভোট দিয়া নাছিলে উন্নতি কৰিবলৈ ভোট দিছিলে কিন্তু বদৰুদ্দিন আজমল সাহেবে 15টা বছৰত অকল বিজেপিক সহায় কৰিছে এইখিনি কথা আমাৰ ধুবুৰী লোকসভাৰ ৰাইজে বুজি পাইছে আৰু সেই কাৰণে এইবাৰ কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী ৰকিবুল সাহাবক আমাৰ মোৰ দেন 5 লাখ ভোটত জিকি আছো ইনশাআল্লাহ আপোনালোকে গম পাব নিউজ ডেস্ক ৰিপৰ্ট অসম লাইভ 24